গাড়ি নচলাবি ৰেপ কৰা হওঁতে ড্ৰাইভাৰো লাগিব হয় আমি এতিয়া চেকিং কৰি আছোঁ আমি প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি সকলো অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে আমি অনুৰোধ কৰিছোঁ যে দুচকীয়া বাহন চলোৱাসকলে যাতে দুইজনে হেলমেট ব্যৱহাৰ কৰে পুৰুষ হওক বা মহিলাই হওক যাতে হেলমেট পৰিধান কৰে আৰু চাৰিচকীয়াত অহা লোকসকলে যাতে ছিট বেল্ট ব্যৱহাৰ কৰে আৰু যাতে সুৰামুক্ত হৈ কোনো গাড়ী নচলায় এইটোৱে আমি সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে ভালে ভালে যাওক নতুন বছৰটো আৰু পুৰণা বছৰটো যি হৈ গ'ল নতুন বছৰ যাতে সকলোৰে ভালে ভালে যায় এইটোৱে কামনা কৰিছোঁ যেটো নতুন বছৰ আহি আছে হয় হয় তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ'ব যদি কোনোবাই ড্ৰিংকছ কৰি গাড়ী চলায় তেতিয়াহ'লে আইনমতে ব্যৱস্থা লোৱা হ'ব